কাকো ভাল পাব নাজানে। ভাল পোৱা নে মোক? বেয়া পাব নোৱাৰো তোমাক, নাজানো সেয়া ভাল পোৱা হয় নে নহয়। সাফা কৰি পেলাতা সাফা মোৰ লগত ফেপেৰি পাতি লাভ নাই দেখালো জিন্দা জ্বলাই চিতা সাজি থৈছো, এতিয়া উঠিবি ক। মোৰ এগেইনষ্টত কি কেছ আছে কওক, ইয়াতে চাফা কৰি দি বাটেৰ নহ'লে কেছ পাছত আগতে তই চাফা হ। সকলো ক্ষেত্ৰতে মই কেপ্টেইন হ'ব পাৰোঁ, কিন্তু তোমাৰ জীৱন জাহাজৰ কেপ্টেইন হ'ব নোৱাৰো মই। সেইখন অলৰেডি ডুবি গৈছে। মূৰত নহয় বুকুত গুলিয়াও। মৰমবোৰ মূৰত নাথাকে নহয়, বুকুতহে থাকে। সকলোৱে কয় চব কামতে মই হেনো এজন কেপ্টেইন, কিন্তু জীৱনৰ যুঁজখনত এজন সফল কেপ্টেইন হ'ব পাৰিম জানো, যাতে সকলোৱে ক'ব পাৰে এজন কেপ্টেইনক বিনাশ কৰাটো ইমান সহজ নহয়। মই অবিনাশ, কেপ্টেইন অবিনাশ। নাম ভূমিকাত প্ৰসেনজিতৰ দুৰ্দান্ত অভিনয়েৰে আহি আছে ইতিহাস থিয়েটাৰৰ মঞ্চত 2023-24 নাট্যবৰ্ষত জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ কেপ্টেইন অবিনাশ। 2023-24 নাট্যবৰ্ষৰ ইতিহাস থিয়েটাৰৰ বিশাল মহা আয়োজন।